মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে যৌনি নাইবা ভাজাইনা এনেকুৱা অৱস্থাৰ পৰা এনেকুৱা অৱস্থা হৈ গৈছে নেকি যে এই ভিডিঅ'টোৰ পৰা এটাই কথা শিকিব পাৰিম যে আমি যে বহল ডাঙৰ হোৱাৰ পিছত কেনেকৈ আমি গাতটো সৰু কৰিব পাৰোঁ যৌনি লুচৰ কাৰণে বা ভাজাইনা লুচৰ কাৰণে বহুতো সমস্যা দেখা দিয়ে যাৰ ফলত আমাৰ ভাৰতত ডিভোৰ্চৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে তুমি যে ক'লা যাৰ কাৰণে আজিকালি ভাৰতত ডিভোৰ্চৰ সংখ্যাটো বাঢ়ি গৈছে তেতিয়াহ'লে তুমিয়ে কোৱাচোন বাৰু ভাল ভাল জোৱান ডেকা ল'ৰাই যে বুঢ়াৰীৰ এই কুচিয়া গাতডালত কি কৰিবৰ কাৰণে ফচেগে ইমানো যদি ডাঙৰ সৰু বুলি কথা টকাহেঁতেন তেতিয়াহ'লে ডেকা ল'ৰাবিলাকে কেতিয়াও এই ডাঙৰ বহল ফুটাটোলৈ ধান্দা নকৰিলেহেঁতেন নহয় আৰু বুঢ়াৰীবিলাকেও ডেকা ল'ৰাৰ লগত কেতিয়াও লাইন নামাৰিলেহেঁতেন ये बड़ी अच्छी बात कही आप নৰ্মেল ডেলিভাৰী নাইবা যিকোনো কাৰণত আপোনালোকৰ ভাজাইনা লুজ হৈ যাব পাৰে যাৰ কাৰণে এগৰাকী মহিলাই কেতিয়াও কমফৰ্টেবল ফিল নকৰে আচলতে এনেকুৱাবোৰ প্ৰব্লেম এনেকুৱা মানুহৰ লগতে হৈ থাকে যিবোৰ মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈ অকল ছেক্স কৰিম বুলিহে ধান্দা লৈ থাকে আৰু এইটো কাৰণে ৰাতিপুৱাই গধূলিয়ে চেক কৰি থাকে যে ডাঙৰ আৰু কিমান বহল হৈ আছে কুচিয়া গাতডাল কিন্তু এভাৰটিনে আনিছে ইউনিলাইফ ৰিভিলেটিজিং ইণ্টিমেট জেল যিটো ইউজ কৰাৰ পিছত আপোনালোকে সঁচাকৈ বহুত সুফল পাব আৰু আপোনাৰ যৌনিৰ চাইজ পুনৰাই আগৰ দৰে উভতাই পাব यही नहीं अभी और सुनिए এইটোৰ প্ৰাইচটো বেছি নহয় লগতে এইটো 100% নেচাৰেল হয় আৰু ইয়াৰে লিংক মই তলত দিয়ে দিছোঁ লগতে ইয়াৰে কিউআৰ কোডটো আপোনালোকে স্কেন কৰিও ইয়াক কিনিব পাৰিব মই কিউআৰ কোডটো দি দিছোঁ লগতে এইটো ফ্লিপকাৰ্ট এমাজন সকলোতে উপলব্ধ আপোনালোকে কিনিব পাৰিব এইটো 100% নেচাৰেল কোনো ধৰণৰ ছাইড ইফেক্ট নিদিয়ে লগতে এইটো সকলো মহিলাই ব্যৱহাৰ কৰিব পাৰে যাৰ মানে প্ৰাইভেট পাৰ্ট বা যৌনি লুজ হৈ পৰিছে যিকোনো কাৰণত হ'ব পাৰে নৰ্মেল ডেলিভাৰী নাইবা বিভিন্ন কাৰণ থাকে যাৰ কাৰণে এগৰাকী মহিলাৰ কি হৈ পৰে প্ৰাইভেট পাৰ্ট লুজ হৈ পৰে এতিয়াৰ পৰা সমস্যা একেবাৰে নকৰিব এইটো ব্যৱহাৰ কৰক আৰু এতিয়া তোমালোকে চিন্তা কৰিব নালাগে এইটো এই বস্তুভাগ দেখুৱালে এতিয়া তোমালোকে নামটো চাই পটাপট ফ্লিপকাৰ্টত বা এমেজনত অৰ্ডাৰ কৰি দিয়া তাৰপিছতে নিয়মৰ অনুসৰি ধুনীয়াকৈ লগাই থাকা তাৰপিছত কোমলীয়া যৌৱনৰ মৰম মতা মানুহজনক মাইকী মানুহজনীয়ে দিব পাৰিব বা মতা মানুহটোৱে মাইকী মানুহজনীৰ পৰা ল'ব পাৰিব প্যাৰি সমাজ গই আৰু গাইজ তোমালোকে অকল এইটো খবৰকে পাইছা বুলি ভাবিছা নেকি আৰু আছে তাই আৰু মেডিচিন লৈ আনিছে মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ নোমবোৰ লহপহকৈ দুবৰি বনৰ দৰে দীঘল হৈ যায় নেকি ইয়াৰ পৰা চিন্তা কৰিব নালাগে কাৰণ এভাৰটিনে আনিছে ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন আৰু ইয়াৰ কোনো ছাইড ইফেক্ট নাথাকে ই হৈছে 100% নেচাৰেল আৰু এইটো মই ব্যৱহাৰ কৰি খুব সুফল পাইছোঁ মই ব্যৱহাৰ কৰি আৰু ধুনীয়াকৈ একেবাৰে কম দামত আপোনালোকে এইটো কিনিব পাৰে মই লিংকটো কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু যিসকলৰ মানে আনৱান্টেড হেয়াৰ মানে নিজৰ গুপ্তাংগ মানে যৌনিতে হওক বা প্ৰাইভেট পাৰ্টতে হওক আনৱান্টেড হেয়াৰ হয় তেওঁলোকে এইটোৱে ৰিমুভ কৰিব পাৰিব এইটো যিহেতুকে এইটো 100% নেচাৰেল হয় তো মানে ইয়াৰে কোনো ছাইড ইফেক্ট নাথাকে বা ইয়াৰে কোনো ৰিয়েকশ্যন নাথাকে কমেণ্ট ছেকশ্যনত মই ইয়াৰে লিংকটো দি দিছোঁ যদি আপোনালোককো লাগে তেতিয়াহ'লে মোৰ কমেণ্টত যাই কিনে আপোনালোকে কিনিব পাৰিব যদি আপোনালোকৰ ব্যক্তিগত পাৰ্টৰ মানে গোপন অংগৰ লোমবোৰ লহপহকৈ দুপৰি বনৰ দৰে দীঘল হয় তেতিয়াহ'লে এইটো এবাৰ ব্যৱহাৰ কৰি চাওক বহুত সুফল আছে ইয়াৰ শুনিলা এতিয়া এই ভাগৰ কথাটো তোমালোকে এতিয়া পটাপট গৈ তোমালোকে ৰৈ নাথাকিবা মুঠতে অৰ্ডাৰ কৰি দিয়া কেনেবাকৈ যদি তোমালোকৰ গুপ্তাংগ বা মেইন জেগাত যদি লহপহকৈ দুবৰি বনৰ গতে যদি বাঢ়ি গৈছে তেতিয়াহ'লে অৰ্ডাৰ কৰি দিয়া লগাবলৈ আৰম্ভ কৰা লগাই দিয়াৰ পিছতেহে তোমালোকে গম পাবা মিঠালাওটোৰ গতে হৈ থাকিব ইমানেই ধুনীয়া লাগিব খেলিবা আৰু তাৰপিছত আচলতে গাইজ এই সকলো মানুহে চিনি পায় গোটেই অসমৰ মানুহে চিনি পায় বুলি ক'লেও বেয়া নহয় এই নামটো হৈছে হিয়া অসমৰ এগৰাকী ধুনীয়া ইউটিউবাৰ হিচাপে বা ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আমি চিনি পাওঁ সকলো ধৰণৰ ভিডিঅ' এই ভাগৰ পেজত চাই থাকোঁ বা আমি পাই থাকোঁ কোনোদিন আমি ৰোষ্ট কৰিবলৈও অহা নাই বা কোনোদিন সমালোচনা কৰিবলৈও অহা নাই কিন্তু হঠাতে আজি কিয় এইবোৰ কৰিব লগা হৈছে এজনী ছোৱালী মানুহ হয় এজনী ভাল ভিডিঅ' ক্ৰিয়েটৰ হয় এই ফটোৱা এডছ কেইটামান লৈ আহে নিজকে নিজে লাজ লাগে নে নালাগে মই সেইটোৱে চিন্তা কৰোঁ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' বনাই কিছুমান বেইচা মাইকীৰ মুখতো এনেকুৱাবোৰ কথা নোলায় আচলতে এগৰাকী ছোৱালী হৈ এনেকুৱাবোৰ এডভাৰটাইজ দিবলৈ মুখখনৰ পৰা কথাবিলাক উলিয়াবলৈ লাজ পায় নে নাপায় মই আজিলৈকে বুজিব নোৱাৰিলোঁ এডভাৰটাইজবোৰ কৰিবলৈও আহে তাকো কাৰোবাৰ ফুটা ডাঙৰ হোৱা আকৌ ফুটাটো সৰু কৰি দিয়া তেনেকুৱাবোৰ এডভাৰটাইজবোৰ লৈ আনিব মুখখনৰ পৰা কেনেকৈ ওলায় বাৰু কথাবোৰ আমি মতা মানুহ হৈও কিছুমান কথা ক'বলৈ লাজ পাওঁ আচলতে মই ভিডিঅ'টো পোৱাৰ পিছত ইনষ্টাগ্ৰাম ফেচবুকলৈ গৈ এই ভাগৰ পেজৰ কমেণ্ট বক্সত চালোঁ মতা মানুহেতো বৰষুণ দি আছেই গালি
আৰু আনকি এহেঁতৰ ছোৱালী মানুহ বা বোৱাৰী মানুহ কিছুমানেও বৰ ৰাম মাৰণ দি আছে এই কমেণ্ট বক্সত। কিন্তু কমেণ্টবোৰ পঢ়ি ইয়াৰ ভাগৰ লাজ লাগে নে নালাগে মই ক'বই নোৱাৰোঁ। আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ ফুটা সৰু ডাঙৰ কৰিবলৈ বা হাতিয়াৰ চাতিয়াৰ ডাঙৰ কৰিবলৈ হ'লে তেতিয়াহ'লে হিয়া ভাগৰ পেজটো ফ'ল' কৰি ৰাখিবা, ডেইলি পাই থাকিবা। কাৰোবাৰ যদি জংঘল হৈছে, জংঘল কটা মেচিন চেচিন সকলোবোৰ হিয়াৰ লগতে আছে। লাষ্ট মুহূৰ্ততে আৰু এটা কথা কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। বুকুখন ডাঙৰ হোৱাৰ পিছত সৰু কৰিবলৈ মেডিচিন পায় নে নাপায় জানো, তাক ক'লোঁ বুজাই ভাল ধৰণে বুজিছে আৰু ভিডিঅ'টো চায়ো গম পাব।